স্বাগতম জনাইছোঁ নাংমনা চাউল কুকুৰ ইউটিউব চেনেলটোলৈ পুনৰ এবাৰ। এতিয়া চাহ খাবলৈ লৈছোঁ। ঘৰত বনাইছিলোঁ চিপছ, তাকে বনাই আজি খাই চাইছোঁ। কেইবাদিনো হ'ল বনোৱা, কিন্তু ফ্ৰাই কৰি খাবলৈ সময় পোৱা নাই। আলহী আহিছিলে, আলহীক দিলোঁ, কিন্তু নিজেহে খাবলৈ পোৱা নাই। আজি খাইছোঁ। চাহ খাই লৈ এনেকৈ দিনটো কামৰ আৰম্ভণি কৰিছোঁ আৰু ব্লগটো আজি আৰম্ভ কৰিছোঁ। আপোনালোকে চাই থাকিব আৰু যিসকল মোৰ চেনেলটোত নতুনকৈ আছে তেওঁলোকে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু লাইক কৰিব, কমেণ্ট কৰি জনাব আপোনালোক কেনে আছে। মোৰ ভাল বেয়াৰ মাজতেই এতিয়া মই যোৱাকালি পিঠা খাইছিলোঁ, অলপ লঠৰি পিঠা খাইছিলোঁ, এইখিনি থাকি গ'ল। সেইকাৰণে পেলাই নিদিওঁ বুলি ভাবি অলপ ঠাণ্ডা পানী দি গৰম কৰিছোঁ। ভাতো বনোৱাৰ যা যোগাৰ কৰিছোঁ। এইটো ভোক লাগিবই সোনকালে ৰাতিপুৱা ভাত নাখাওঁ, কিন্তু এইকেইদিন গাটো ভাল নাই কাৰণে সোনকালে ভাত খাবলৈ আৰম্ভ কৰি দিছোঁ। এইখিনি গৰম পানী অলপ যেতিয়া গলি যাব তেতিয়া এইখিনিৰ পৰা এটা বস্তু বনাম, আপোনালোকক দেখুৱাম। ভিডিঅ'টো শেষলৈকে চাই থাকিব, কাৰণ এইখিনি পিঠা আকৌ এতিয়া খাবলৈও সেৰসেৰীয়া নিচিনা হ'লগৈ আৰু পেলাই দিবলৈও বেয়া লাগিছে। যিহেতু পিঠা খুন্দিবলৈ বহুত দিগদাৰ আৰু ভাল চাউলৰ পিঠাগুড়িখিনি পেলাই দিবলৈও বেয়া লাগে। সেইকাৰণে ভাবিলোঁ এনেকৈ বনাই থৈ দিওঁ। সেইফালে ভাতো পাতি থৈ দিছোঁ। ভালকৈ এইখিনি লৰাই দিলে, এডালে লৰালে ধুনীয়াকৈ ভালকৈ গোল খায়। সেইটো কাৰণে ভালকৈ লৰাই দিলোঁ। চাই থাকক কি বনাওঁ। ধুনীয়াকৈ মিহি হৈ গ'ল। ইয়াত এতিয়া নিমখ দিম। অলপ নিমখ দি দিছোঁ। তাৰপিছত ইয়াত দিম অলপ তিল, কালজিৰা দিব পাৰে আপোনালোকে। মোৰ ওচৰত ক'ত সোমাই আছে বিচাৰিবলৈ এলাহ লাগিছে এতিয়া, নিদিওঁ। সেইকাৰণে আছে ক'ৰবাত সোমাই আছে আৰু দি দিছোঁ কেইটা হৈ যাব। এইখিনি এতিয়া মই ঠাণ্ডা হ'বলৈ দিম। এইফালে ভাতৰ কাৰণে পানী পাতি দিছোঁ, ভাত বনাই লওঁ। তাৰপিছত এইখিনি দেখুৱাই আছোঁ আপোনাক, চাই থাকক। মিঠাতেলৰ পেকেটটোত মই ধুনীয়াকৈ সিজোৱা পিঠাখিনি ভৰাই ল'লোঁ। ইয়াত অকণমান গৰম হৈ আছে, আপোনালোকে ঠাণ্ডা কৰিলে ভৰাব। মই দৌৰা-দৌৰি হোৱাৰ কাৰণে এনেকৈ কৰি দিলোঁ, কাৰণ বাকীবোৰ কামো কৰিবলৈ আছে। এইফালে টিউশ্যনো লৈ আছোঁ, নিজৰজনীকো পঢ়িবলৈ দিছোঁ। হ'লেও মাজে সময়েতো চাবগৈ লাগে। সেইটো কাৰণে অকল কামত লাগি থাকিলেও নহয়। এয়া ভাতো হৈ গ'ল, ভাত উতলি আছে, হ'ব আৰু। এইখিনি পলিথিনখন ঠিক কৰি ল'লোঁ ডলাখনত ধুনীয়াকৈ। এনেকুৱা বগা পলিথিন হ'লে ভাল, এতিয়া ভালকৈ এৰাই আহে, শুকালে নিজেই এৰাই আহে। আপোনালোকে বেলেগ পলিথিনো ল'ব পাৰে, কিন্তু বাকীবোৰ পলিথিনত ইমান ভাল নহ'বও পাৰে, কেলৈ ভাঙি আহিব পাৰে। কিন্তু এনেকুৱা যদি একেবাৰে বগা পলিথিন লয়, সম্পূৰ্ণ চাফা একেবাৰে ৰং নোহোৱা বগা পলিথিন ল'লে শুকালে নিজেই এৰাই আহিব। এইখিনি ধুনীয়াকৈ এনেকৈ যিকোনো চেপত আপোনালোকে দিব পাৰে। মই কেতিয়াবা দীঘলীয়াকৈ দিওঁ, কেতিয়াবা জেলেপীৰ নিচিনাকৈ দিওঁ, কিন্তু আজি এনেকৈ দি দিছোঁ। দেৰি হৈছে, সোনকালে কামবোৰ কৰি আজৰি হ'বলৈ বিচাৰিছোঁ। আৰু অকল কাম কৰি থাকিলেও নহ'ব, এইফালে ল'ৰা পঢ়াবও লাগে। এনেকৈ মেলি আপোনালোকে ৰ'দত, এটা ৰ'দত শুকাবলৈতো ভালেই, এটা ৰ'দত হয়তো আজি নুশুকাবও পাৰে, কাৰণ মোৰ অলপ ৰ'দত দিওঁতে দেৰি হ'বগৈ এতিয়া। এতিয়া বহুত সময় হ'লেই, 10 বাজিবৰে হ'ল। এইখিনি এইফালে ভাতো হৈ গ'ল। চবফালে কাম কৰি থাকিবলগীয়া হৈছে। এইখিনিও হৈছেগৈ আৰু অলৰেডি, আৰু এখন ডলা লাগিব। আপোনালোকে এনেকৈ বনাই চাব। খালি চাউলৰ পিঠাগুড়ি হ'লেই হয়। এইখিনি হৈ গ'ল এখন ডলা। এইখিনি এতিয়া ৰ'দত দি দিলোঁ। এইফালে শাক বাচিবলৈ ল'লোঁ, কাৰণ যোৱাকালি আনি থোৱা শাকখিনি বাচি নথ'লে বেয়া হৈ যাব। খুতুৰা, মৰিচা আৰু লফা শাক আনিছিলে,
মাছৰ সৈতে ভালকৈ খাম বুলি খুতুৰা, কিন্তু খোৱা নহ'ল। তেনেকৈয়ে তেওঁ যেনেকৈ পাৰে তেনেকৈ বনাই মেলি কালি দিলে, তেনেকৈ খাই থোৱা হ'ল। আজি সেইকাৰণে শাকখিনি ভালকৈ বাছি থৈছোঁ। আজি কিজানি আকৌ মাছ আনিব খুতুৰা শাকৰ লগত খাবলৈ, যিহেতু কালি ভালকৈ খাবলৈ নাপালে। মই অলপ গধূলি সময়ত গাটো বেয়া হৈ গ'ল। আজি এতিয়া কালি অনা মাছ থৈ দিছোঁ বেটি আৰু মোৰ কাৰণে। এইটো মাছ তেনেকৈ নাখায়, জোলখিনি খাব। খুতুৰা শাকৰ লগত জোল কৰি আলু দি বাচি মেলি থৈ ল'লোঁ ভালকৈ। সিহঁতেও পঢ়াখিনিও চাই আছোঁ। একেৰাহে বহি থাকিবলৈ মানে তেনেকৈ সময় নাই পঢ়াৰ লগত, তো উপায় নাই। বাকী বহুতখিনি কাম কৰিবলৈকে আছে এতিয়াও, কাপোৰ কানি ধোৱা মেলা সেইবিলাক। এয়া চব্জিখিনি বনাই লওঁ বুলি কেৰাহীখন পাতি ল'লোঁ। আলু আৰু পিঁয়াজ তেওঁ কাটি থৈ গৈছিলে, শাকখিনি কাটি ল'লোঁ। চাউল ধুই পখালি থৈ ৰেডি কৰি থৈ গৈছিলে, আলু পিঁয়াজ কাটি। আকৌ বেয়া হ'ব পাৰে বুলি গাটো ঠিকনা নাই মোৰ, কেতিয়াবা ঘপকৈ হৈ যায়। পিঁয়াজখিনি দি ভাজি ল'লোঁ। আলুখিনি ভাজি ল'ম প্ৰথমতে। আলুখিনি ভাজি যেতিয়া নিসিজিলেও অলপ যেতিয়া ছাইডবিলাক ৰঙা হ'ব, তেতিয়া ভাল লাগে খাই। আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই থাকিব। ভাজি বনোৱা হ'লে মোৰ আৰু কেইবাটাও কাম আছে। এইফালে গৰম পানী পাতি থৈছোঁ, এইফালে সিহঁতি পঢ়ি আছে। পঢ়াও মাজে মাজে চাই দিবলগীয়া হৈছে। 25 তাৰিখৰ পৰাই পৰীক্ষা আছে, কিছুমানৰ 26 তাৰিখৰ পৰা আছে। আমাৰজনী 26 তাৰিখৰ পৰা আছে, সিহঁতৰ 25 তাৰিখৰ পৰাই আছে চাগে চিলেবাছত। এইফালে চব্জিও পাতি আছোঁ, এইফালে ইহঁতকো পঢ়াইও আছোঁ। এইফালে হৈ গ'ল। অলপ এনেকুৱা ৰঙচুৱা হ'লে মই শাক দিওঁ, পাত শাক বুলি এনেই আলুত ডাইৰেক্ট পানী ঢালি নিদিওঁ। এনেকৈ বনাই খাই ভাল পাওঁ। আপোনালোকে বাৰু কেনেকৈ বনাই খাই জনাবচোন। দিনত একো বিশেষ বনাবলৈ মনেই নাযায়, কাৰণ অকলে দুজনীহে খাওঁ আমি। দুজনীলেহে আৰু ভাত খাই লওঁ। ৰাতিপুৱা সাঁজটো এনেকৈ খাই লওঁ আৰু বেছি কিবা কিবি বনাবলৈও মন নাযায়, কাৰণ দুজনীৰ কাৰণে ৰাতিপুৱা এনেকৈ পাল মাৰি থৈ দিয়ে নিচিনাই হয় আৰু। ভাত খাই লৈছোঁ। চব্জিখিনি পূৰা টেষ্টি হৈছে। খুতুৰা শাকখিনি বাৰীৰে আছিলে চাগে, গাঁৱলীয়া, বেছি দৰৱ পাতি নিদিয়া। মানে বাছতেও তেনেকুৱা যেন পাইছিলোঁ। খাবলৈ খুব ভাল হৈছে, সোৱাদ হৈছে। বেটিয়ে মাছ নাখায়, তাইক জোলখিনি সৈতে খাবলৈ দিলোঁ। এসাঁজটো এনেকৈ থ'লোঁ। ভাত খাই উঠি এয়া পাৰ্চেল এটা আহিলে, এটা নহয় দুটাই আহিলে। এটা খুলি দেখুৱাইছোঁ আপোনালোকক। মই এখন ৰিহা দিছিলোঁ, ৰিহা চাদৰ ভালেই আহিছে। এটা ব্লাউজ দুইটা আপোনালোকক দেখুৱালোঁ, সেইটো অলপ ঘোগলা লাগি আহিছে, কিন্তু এনেই বস্তুটো ভালেই আহিছে। হাতী হ'ল ব্লাউজ, নেটৰ, হাতখন নেটৰ হয়। বেয়া হোৱা নাই। দুইটা বস্তু আহিলে, বহুত সোনকালে আহিলে, কিন্তু 2 তাৰিখে অহা কথা আছিলে, আজি আহিলে। ভাবিছিলোঁ বেছি ভাল আহে যদি ব্লাউজটো আকৌ দিম বুলি, বেলেগ দুটা কালাৰ, কিন্তু ভাল আহিছে যদি মানে ফিটিংটো হয় নহয় চাব লাগিব, চাই লওঁ। সেই ফচুৱে লৈ আহিছে, মাকে দি পঠিয়াইছে বোলে। টুকুৰাটো চাবলৈ সময় পোৱা নাই। বুট, চেনি, আপেল, কমলা এটা খাবলৈ লৈ গ'ল, খাওক। মইতো এনেও নোৱাৰোঁ খাব কমলা, আপেল খাব পাৰিম আৰু। মোৰ কাপোৰ কানি ধুই হৈ গ'ল। কাপোৰ কানি ধুলোঁ, বাচন ধুলোঁ, ইহঁতি পঢ়িও আজৰি হ'ল। এতিয়া দুইজনী
ৰ'দত বহি কমলা খাব, খাই অলপ খেলিব পায়। ফুচু ভোক লাগিছে নি? মই খাব নোৱাৰোঁ নহয় আজিকালি। কেলৈ আৰু পিয়া আছে নহয়, সেইখন পিয়া সেইখন আনি লগে যাওঁ দে। এজনী যোৱা, এজনী যোৱা। দৌৰ নামাৰিবা, সিহঁতৰ পিছল হয়। অঁ মই খাব নোৱাৰোঁ, বাকলিখিনি পেলাই নিদিবা। কৈছোঁ বাকলিখিনি নেপেলাবা, মোক লাগিব। মই খাব নোৱাৰোঁ দাঁতৰ কাৰণে। ইয়াত বহা দুইজনী, সিফালে মোক কৈ বহা, ৰ'দ পৰিব। চাহত দিও খাব পাৰি, গালত লগাব পাৰি। দুইজনীয়ে খাই লো। খাই বৈ উঠি অলপ জিৰণি ল'লোঁ। কচুকো পঠিয়ালোঁ ঘৰলৈ। তাৰপিছত অলপ ওলাই আহিলোঁ ৰাস্তালৈ। বহুত দিন ওলাই অহা নাই তেনেকৈ। বেটীও অলপ উলিয়াই আনিলোঁ। তাইও কিমান বাৰু ঘৰতে সোমাই থাকিব, কিতাপ পঢ়ি পঢ়ি বা টিভি চাই চাই কিমান থাকিব, অলপ উলিয়াই আনিলোঁ। ৰাস্তাটোৰ কাষবিলাক বহুত মুকলি হৈ গ'ল। কি হ'ল? মুকলি হৈ গ'ল। আজি ভিডিঅ'টো ইয়াতে ইমানতে সামৰণি মাৰিলোঁ। পুনৰ লগ পাম অন্য এটি ভিডিঅ'লৈ।